আজি হৈছে উৰুকা আৰু আমাৰ ফালৰ পৰা সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু মই গৈছিলোঁ বাগিচাত অলপ পাচলি আনিবৰ কাৰণে। এইবোৰ খেতি দেউতাই আমাৰ নিজে কৰা, শহুৰ দেউতাই। এইফালে আমাৰ টুকটুকে ছিঙি আছে বিনছ। সি খুব ভাল পায় এনেকৈ ছিঙি পাচলিবোৰ। আৰু এইফালে আমাৰ ৰাতিৰ সাজৰ কাৰণে মাছো আহি গ'ল। হাজবেণ্ডে বজাৰৰ পৰা এইমাত্ৰ আহিলে আৰু টুকটুকে খুব ফূৰ্তি পাইছে ইমান ডাঙৰ মাছ দেখি। ঘৰত এনেকৈ গোটেই নানে কাটিয়ে আনে। আৰু এইফালে তেৱে আজি নিজে বাচিলে, বাহিৰত কাটিও অনা নাই, আজি বোলে নিজে বাচিব। আৰু এয়া মই মাছ ভাজিব লৈছোঁ। আজি আমি চব জুইতে বনাইছোঁ। জুইত বনালে খুব ভালো লাগে আৰু যিহেতু উৰুকা বুলি ক'লে জুইটোৱে মেইন। আৰু মই মাছখিনি ভাজি ল'লোঁ, বাকীবোৰ তেৱে কৰিছে, মাংস তেৱে বনাইছে। আৰু এইখিনি হৈছে ছাগলীৰ মাংস। ছাগলীৰ মাংসখিনিও তেৱে বনাইছে, মই খালি যোগাৰবোৰ কৰি দিছোঁ। আৰু এয়া হৈছে চিকেন ফ্ৰাই বনাইছে। আমি ভাত খোৱাৰ আগতে চিকেন ফ্ৰাই, মাছ পিটিকা, মাছ পুৰিছিলোঁ, খুব ভাল লাগিল খাই। এইখিনিও ৰেডি হৈয়ে গ'ল। আৰু এইখিনি হৈছে মাছ পিটিকা। মই পুৰি কিনে পিটিকা বনাইছোঁ, নেমু, ধনিয়া, জলকীয়া, পিঁয়াজ দি। খুব টেষ্টি হৈছিল খাবৰ কাৰণে। আৰু ইয়াত দেখিছেনে কি ধুনীয়া কালাৰ হৈছে। চিকেন ফ্ৰাইখিনিও খুব সোৱাদ লাগিছিল। আৰু এইফালে আমাৰ টুকটুকে খাইটো বিৰাট ভাল পালে। মজ্জা ফিনিছ হৈ গ'ল ন? মজ্জা এইফালে যাও। আৰু এইফালে ময়ো খাই ল'লোঁ। আমি মানে প্ৰথমে এইবোৰ খাই লৈছোঁ, তাৰপিছত লাহে ধীৰে ভাত বনাব লৈছোঁ। খুব টেষ্টি হৈছিল খাবৰ কাৰণে। আৰু এইফালে মই গেছত বনালোঁ মাছৰ জোল, ফুলকবি, ওলকবি আৰু আলুৰে। আৰু মাছৰ আঞ্জাখনো খুব সোৱাদ হৈছিল খাবৰ কাৰণে, কালাৰটো ধুনীয়া হৈছিল। আৰু এইফালে হাজবেণ্ডে বনাই আছে জুইত ছাগলীৰ মাংস। দেখিছেনে খুব ধুনীয়া হৈছিল। আৰু জুইত বনালেতো এনেও সোৱাদে হয়। আৰু এইফালে মই বনাইছোঁ মাছৰ পেটুৰ জ্বলা ভাজি। এই ভাজিখনো খুব সোৱাদ হৈছিল খাবৰ কাৰণে। ইয়াত দেখিছেনে কালাৰটো কি ধুনীয়া হৈছে। পিঁয়াজ আৰু জ্বলা দিছোঁ। আৰু এইফালে আমাৰ ভাত খাবৰ কাৰণে ৰেডি হৈ গ'ল। আৰু এইফালে হৈছে ইয়াত ছাগলী মাংস, মাছৰ জোল, তাৰপিছত মাছৰ পেটু ভাজি, চিকেন ফ্ৰাই, মাছ ফ্ৰাই আছিল। এইবোৰ দেখুওৱা নহ'ল বাৰু। আৰু এয়া আমি খাব লৈছোঁ। এইফালে টুকটুকেও ফূৰ্তি কৰি খাই আছে। তেন্তে আজি ভিডিঅ'টো ইমানেই ভাল লাগিছে যদি সকলোৱে লাইক কৰি দিব আৰু চেনেলটো